নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আজি আমি আহিছোঁ নামৰূপ জেকৱাললৈ আৰু লগতে ভাবিলোঁ আপোনালোক সকলোকো লৈ যাওঁ লগতে। গতিকে ভিডিঅ'টো চাই যাব গ'লে আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বৰ্তমান আছোঁ আমি নামৰূপ জেকৱালত। হাজবেণ্ড থেংক ইউ ইমান ধুনীয়া জেগালৈ অনাৰ বাবে। মই ছাৰপ্ৰাইজ দিলোঁ আজি মনে মনে ভাবি আছোঁ নকওঁ জেগাডোখৰ নাম ক'ত যাম। মই একদম ভবা নাছিলোঁ ইয়ালৈ আহিম বুলি, খুব ভাল লাগিছে। দিচাং নদীৰ বৈ যোৱা পানী ভেটি ৰাখিবলৈ এই জেকৱালখন বনোৱা হৈছে আৰু ইয়াক এটা সৰু পানী বান্ধ বুলিও ক'ব পাৰি। পানীবিলাক ইয়াত স্তব্ধ কৰি ৰখা হয় আৰু পিছত এই পানীখিনি সাৰ কাৰখানাত ব্যৱহাৰ কৰা হয়, নামৰূপ সাৰ কাৰখানাত। আৰু এই পানী বান্ধটো নামৰূপ সাৰ কাৰখানাৰ পিছফালে আছে, এইটো হৈছে নামৰূপ সাৰ কাৰখানা। আৰু এইফালে চাওক ইমান ধুনীয়া চিলচিলীয়া পানী আৰু ৰ'দৰ পোহৰত পূৰা জিলিকি উঠিছে পানীখিনি, খুব ধুনীয়া লাগিছে দেখিবলৈ। এই ঠাই আগৰ পৰাই আছে, কিন্তু মানুহে আগতে ইমান গম পোৱা নাছিলে, কিন্তু এতিয়া লাহেকৈ ইউটিউব আদিৰ পৰা মানুহবিলাকে লাহে লাহে গম পাইছে আৰু লগতে ইয়াত পিকনিক খাবও ধৰিছে। বহুত মানুহ আহে পিকনিক ছিজনত, এনেকৈ 31 ডিচেম্বৰ 1 জানুৱাৰীত। সেই ভাবিলোঁ আমিও অলপমান গৈ চাওঁগৈ ধুনীয়া জেগাডোখৰ, আপোনালোকেও আহিব, খুব ধুনীয়া হয়। আৰু এইফালে একদম পানী দেখি ৰ'ব পৰা নাই, মই খেলিলোঁ পানী, খুব ভাল লাগিলে। আপোনালোকেও ইয়াত ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ, সকলোৱে দেখিবলৈ পাইছে, চবে খেলি আছে পানীত। আৰু এতিয়া আমি জেকৱালৰ পৰা ওলাই দিওঁ, ওলাই পিনি আৰু আগলৈ যাওঁ। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।